হেল্ল' গাইজ, পোনপ্ৰথমে মই মোৰ ইউটিউব জগতলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক 2025 চনৰ এডভান্স ক্ৰিছমাছ কেনেদৰে উদযাপন কৰা হৈছে এইটো মই আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ। বৰ্তমান বিশ্বৰ সকলো ঠাইতে এডভান্স ক্ৰিছমাছ উদযাপন কৰা হৈ আছে। কিছুমান ঠাইত নিশ্চয় উদযাপন কৰা হৈ গ'ল আৰু কিছুমানত উদযাপন কৰি আছে আৰু কিছুমান ঠাইত হয়তো উদযাপন কৰিবলৈ ৰেডি হৈ আছে। কাৰণ ডিচেম্বৰ মাহতো আমি যীশু খ্ৰীষ্টৰ জন্মদিন যিটো 25 ডিচেম্বৰ তাৰ আগদিনালৈকে এডভান্স ক্ৰিছমাছটো উদযাপন কৰিব পাৰো। গতিকে কিছুমানে নিজৰ সময়টো বিচাৰি নিশ্চয় এডভান্স ক্ৰিছমাছটো নিশ্চয় উদযাপন কৰিব। কিন্তু এডভান্স ক্ৰিছমাছ কিয় উদযাপন কৰা হয় এইটোহে আমি জানিব লাগে। এইটোৱে হৈছে আচল কথা। এডভান্স মানে হৈছে কোনো এটা কাম হোৱাৰ আগত আমি ৰেডি হৈ থকাটোকে হৈছে এডভান্স ক্ৰিছমাছ। এতিয়া এডভান্স ক্ৰিছমাছ মানে কি? এইটো এই পৃথিৱীত 2025 বছৰ আগতে জন্মগ্ৰহণ কৰিছিল। তাৰে জন্মদিনটো আমি প্ৰতি বছৰে ক্ৰিছমাছ ডে হিচাপে উদযাপন কৰো আৰু সেই দিনটো অহাৰ আগতে আমি নিজৰ মনটো পবিত্ৰ কৰো আৰু যাতে সেইদিনা 25 ডিচেম্বৰ দিনা যীশু খ্ৰীষ্ট জন্মদিনটো যাতে আমি পবিত্ৰ মনেৰে ঈশ্বৰক আৰাধনা কৰিব পাৰো, তাৰ বাবে আমি প্ৰস্তুত তৈয়াৰী হোৱাটোৱে হৈছে এডভান্স, যাৰ বাবে এডভান্স ক্ৰিছমাছ বুলি নাম দিয়া হৈছে। এতিয়া আমি নিশ্চয় জানিলো যে এডভান্স ক্ৰিছমাছ মানে কি। এতিয়া আমি আকৌ এইটোকো জানিব লাগিব যে ক্ৰিছমাছ আমি কিয় উদযাপন কৰো, বা যেতিয়া 25 ডিচেম্বৰ আহে তেতিয়া আমি কিয় কওঁ যে এই দিনটো এটা সকলোতকৈ ডাঙৰ দিন বুলি। কাৰণ আমি জানো যে এই সংসাৰত কোনো মানুহ পবিত্ৰ নহয়, কোনো মানুহ ঈশ্বৰৰ ইচ্ছানুসাৰে জীৱন নিৰ্বাহ নকৰে। সকলোৱে পাপ কৰে আৰু পাপী জীৱন যাপন কৰিছে আৰু পাপৰ যিটো বেতন, যিটো পাবলগীয়া পুৰস্কাৰ, এয়াই হৈছে মৃত্যু। যাৰ বাবে মানুহে পাপ কৰিছে, যিহেতু মানুহৰ নিশ্চয় মৃত্যুবৰণ কৰিবই লাগে। কিন্তু মানুহে যাতে মৃত্যুবৰণ কৰাৰ আগতে যাতে জীৱনত এটা উদ্ধাৰ লাভ কৰিব পাৰে, তাৰ বাবে যীশু খ্ৰীষ্টই 2025 বছৰৰ আগতে এই পৃথিৱীখনত জন্ম লাভ কৰিছিল। যীশুৱে হৈছে একমাত্ৰ ত্ৰাণকৰ্তা। তেওঁৱে সমগ্ৰ জগতক উদ্ধাৰ কৰিব পাৰে। কাৰণ যীশুৱে বাইবেলত কৈছে মানুহৰ জীৱন দিব পৰাৰ ক্ষমতা আৰু মানুহৰ জীৱন পুনৰাই ঘূৰি লোৱাৰ ক্ষমতা মোৰ হাতত আছে। যিয়ে যীশুৰ নামত বিশ্বাস কৰিব, প্ৰাৰ্থনা কৰিব, তেওঁৱে মৃত্যু মানুহকো জীয়াই উঠাব পাৰে। আৰু ইয়ে হৈছে একমাত্ৰ সত্য ঈশ্বৰৰ সন্তান, বা তেওঁৱে সত্য ঈশ্বৰ। পবিত্ৰ বাইবেলৰ যোহন নামৰ পুস্তকৰ 3 অধ্যায় 16 পদত এনেদৰে লিখা আছে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ সন্তানক এই সংসাৰলৈ পঠালে, যাতে যিসকলে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। সেইবাবে আপোনালোকে নিশ্চয় গম পালে ক্ৰিছমাছ মানে কি, বা যীশু খ্ৰীষ্টই এই সংসাৰত কিয় জন্মগ্ৰহণ কৰিছিল। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে অধিক জানিব বিচাৰে, আপোনালোকে পবিত্ৰ বাইবেলটো পঢ়িব আৰু তাত যীশুৰ বিষয়ে বহুতো কথা জানিব পাৰিব। মই ইয়াত বেছি কথা ক'ব বিচৰা নাই বা বেছি দীঘলীয়া কৰিব বিচৰা নাই। মই এইখিনিতে কথাটো সামৰিব বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু আনন্দ উপভোগ কৰক। এইটোৱে মই আপোনালোকলৈ অনুৰোধ থাকিল। আৰু লগতে মই আপোনালোকলৈ অনুৰোধ কৰিছোঁ, যিসকলে মোৰ চেনেলত নতুনকৈ চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।
मासनि रंजानाय बिसानाव नुजाफैनाय हांख्राय जानाय आलासि नुजाफैनाय हांख्राय जानाय आलासि दुखु दाहा सैना नुजाफैदों जेंना जेंगोनाखौ सोरखिबोदों दुखु दाहा सैना नुजाफैदों जेंना जेंगोनाखौ सोरखिबोदों गैया जोंहा जेबो मुङा नोंथांखौ गोजोन होनो गैया जोंहा जेबो मुङा नोंथांखौ गोजोन होनो गाहाम फोथाराव प्रि-ख्रिस्टमासनि रंजानाय बिसानाव औवा बारिनि गाहाम फोथाराव प्रि-ख्रिस्टमासनि रंजानाय बिसानाव नुजाफैनाय हांख्राय जानाय आलासि नुजाफैनाय हांख्राय जानाय आलासि बिरखांबोनाय गोरबोनि अननायजों नाजावो जों दिनै मान बावनायजों बिरखांबोनाय गोरबोनि अननायजों नाजावो जों दिनै मान बावनायजों नाजावदो नेरसोन आर'नाइ गांसे बेखौनो अनसायनानै नाजावदो नेरसोन आर'नाइ गांसे बेखौनो अनसायनानै गाहाम फोथाराव प्रि-ख्रिस्टमासनि रंजानाय बिसानाव औवा बारिनि गाहाम फोथाराव प्रि-ख्रिस्टमासनि रंजानाय बिसानाव नुजाफैनाय हांख्राय जानाय आलासि नुजाफैनाय हांख्राय जानाय आलासि नुजाफैनाय हांख्राय जानाय आलासि
बचाउन संसारको ज्योति आए, ज्योति पछ्याउनेहरू सबैले उदारमुखी पाए। ईश्वरले संसारलाई स्तोत्र गरे, आफ्नै एउटै पुत्र पनि हामीलाई दिहाले। ईश्वरले संसारलाई स्तोत्र गरे, आफ्नै एउटै पुत्र पनि हामीलाई दिहाले। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ